নমস্কাৰ বন্ধুসকল, মই ভাস্কৰ শৰ্মা। সকলোকে মোৰ চেনেল ভাস্কৰ ব্লগ এণ্ড টেকন'লজি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ হয়তো বহুতেই পাৰ্ট 1ৰ কুৱেশ্যন এনচাৰৰ ভিডিঅ'টো চাইছে। পাৰ্ট 1ৰ কুৱেশ্যন এনচাৰৰ ভিডিঅ'টোত মই গোটেইকেইটা কুৱেশ্যনৰ এনচাৰ দিব নোৱাৰিলোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছিল। সেয়েহে মই এই পাৰ্ট 2ত আটাইকেইটা আপোনালোকৰ কুৱেশ্যনৰ মই এনচাৰ দিবলৈ চেষ্টা কৰিছোঁ। গতিকে চেনেলটোত যিসকল নতুন, প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল, প্ৰেছ দ্য বেল আইকন, আৰু আপোনালোকে স্কিপ নকৰি এই ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। গতিকে আহকচোন বন্ধুসকল, আমি এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। তেতিয়াহ'লে বন্ধুসকল আহক, এতিয়া আমি প্ৰথম প্ৰশ্নটোলৈ যাওঁ। প্ৰথম প্ৰশ্নটো কৰিছে পম্পী কিটচেন এণ্ড ব্লগে। দাদা, আপোনাৰ ঘৰত কোন কোন আছে আৰু আপুনি ইউটিউব চেনেলটো কিয় খুলিছে, আৰু আপুনি ভাত বনাই নে কেতিয়াবা? মোৰ ঘৰত বৰ্তমান গুৱাহাটীৰ ঘৰত বৰ্তমান কোনো নাই। মই থাকোঁ হায়দৰাবাদত, মোৰ ভাইটি থাকে বেংগালোৰত, আৰু বাইদেউৰ বিয়া হৈছে, ভণ্টিৰ বিয়া হৈছে। মা ঢুকাইছে 2007ত আৰু দেউতা ঢুকাইছে 2019ত। গতিকে মাজে মাজে আমি আহি পেলাই তেনেকৈ মেনেজ কৰি থাকোঁ। মাজে মাজে ভণ্টিহঁত বাইদেউহঁতো আহে, তেনেকৈ মেনেজ কৰি আছোঁ। আৰু ইউটিউব চেনেলটো কিয় খুলিছোঁ, মই অলৰেডি আগৰ ভিডিঅ'টোত পাৰ্ট 1ৰ ভিডিঅ'টোত মই কৈছোঁ যে নিজৰ এটা গ্ৰ'থ হোৱাৰ কাৰণে, ডেভেলপমেণ্টৰ কাৰণে মই খুলিছোঁ, যাতে প্ৰেজেণ্টেশ্যন স্কিল আৰু কমিউনিকেশ্যন স্কিলবিলাক অকণমান ডেভেলপ হয়। সেইকাৰণে মই ইউটিউব চেনেলটো খুলিছিলোঁ। আৰু হয়, মই ভাত বনাব জানো। যেতিয়া মই বাহিৰত গৈছিলোঁ, আজি ধৰক মোটামুটি 15 বছৰে হ'ল মোৰ বাহিৰত থকা। গতিকে যেতিয়া তাত ভাড়া আছিলোঁ, মই অকলে আছিলোঁ, তেতিয়া ধৰক ভাত বনাইছিলোঁ তেতিয়াও। আৰু এতিয়াও মাজে মাজে কেতিয়াবা বনাওঁ, যেতিয়া মিছেছ ধৰক গাঁৱলৈ যায় তেতিয়া বনাবলগীয়া হয়। মই আটাইখিনি ভালকৈ বনাব পাৰোঁ, সম্পূৰ্ণ বনাব পাৰোঁ। থেংক ইউ ফৰ আস্কিং দিছ কুৱেশ্যন। এতিয়া বন্ধুসকল আমি নেক্সট কুৱেশ্যনটোলৈ আহোঁ। নেক্সট কুৱেশ্যনটো সুধিছে পিংকী কলিতাই। আপোনাৰ ভিডিঅ' চাই ভাল লাগে, নতুন নতুন কথা শিকিব পাৰোঁ ইউটিউবৰ বিষয়ে। আপোনাৰ ঘৰত কোন কোন আছে জনাবচোন। পিংকী, কুৱেশ্যনটো মই অলৰেডি তোমাক ৰিপ্লাই আগৰ প্ৰশ্নটোত মই দিছোঁ। গতিকে আশা কৰোঁ তুমি আগৰ প্ৰশ্নটো এবাৰ চাই ল'বা। মই এনচাৰটো দিছোঁ। বহুত বহুত ভাল লাগিল তুমি কুৱেশ্যনটো সোধাৰ কাৰণে, থেংক ইউ। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহোঁ। নেক্সট কুৱেশ্যনটো সুধিছে অৰ্চনা হবিয়ে। দাদা, আপুনি কেতিয়াবা কান্দি পাইছেনে? যদি পাইছে কেতিয়া আৰু কিয়? অৰ্চনা, সুন্দৰ কুৱেশ্যন সুধিলা। সৰুতে কান্দি পাইছিলোঁ, আৰু যেতিয়া মা দেউতাই ঢুকাইছিল তেতিয়া অলপ কান্দিছিলোঁ। সকলোৰে জীৱনত এটা সমস্যা থাকে, মোৰ কথাটো হ'ল, মই ক'ব খুজিছোঁ যে যদি সমস্যাৰ সমাধান থাকে তেতিয়াহ'লে কান্দিনো কি লাভ, আৰু যদি সমস্যাৰ সমাধান নাইয়ে তেতিয়াহ'লে কান্দিনো কি লাভ। থেংক ইউ ফৰ আস্কিং দিছ কুৱেশ্যন। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহোঁ। নেক্সট কুৱেশ্যনটো হৈছে BRD টিভিয়ে। দাদা, আপুনি ইউটিউব খোলাত কাৰ পৰা উৎসাহ পাইছে? ঘৰৰ মানুহৰ, আৰু পৰিস্থিতি ভাল হ'লে হায়দৰাবাদত গ'লে ইউটিউবত সময় দিব পাৰিবনে? আপোনাৰ ভিডিঅ' চাই ভাল লাগে, আপুনি আগবাঢ়ি যাওক। থেংক ইউ BRD। কুৱেশ্যনটো ভাল লাগিল তোমাৰ। মই ইয়াতে ক'ব খুজিছোঁ যে ইউটিউব চেনেল খোলাত মই কাৰ পৰা উৎসাহ পাইছোঁ, মই অলৰেডি পাৰ্ট 1ৰ ভিডিঅ'টোত কৈছোঁ। ইণ্টাৰনেশ্যনেল স্পীকাৰ, তেখেতৰ নাম আছিল ভূপেন্দ্ৰ সিং ৰাথোৰ, কোচ BSR বুলি কয়। তেখেতৰ দ্বাৰা অনুপ্ৰাণিত হৈ মই ইউটিউব চেনেলটো খুলিছোঁ। আৰু হায়দৰাবাদ গ'লে মই ইউটিউবটো কণ্টিনিউ কৰি থাকিম, যিমান পাৰোঁ মই চেষ্টা কৰিম। কাৰণ মই লাষ্ট ইয়েৰটো বহুত কষ্ট কৰিছোঁ ইউটিউবটো অকণমান ডেভেলপ কৰাৰ কাৰণে, আৰু নিজকে ডেভেলপ কৰাৰ কাৰণে। সেয়েহে মই অলপ হ'লেও সময় উলিয়াই মই ইউটিউবত কাম কৰিম, আৰু ভিডিঅ'বোৰ মই আগৰ নিচিনাকৈ দি যাবলৈ চেষ্টা কৰিম। থেংক ইউ ফৰ আস্কিং দিছ কুৱেশ্যন। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো সুধিছে বিবৰা আছামে। ভাস্কৰ দা, বিয়াখন কেতিয়া পাতিলে? লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ জনাবচোন। বিবৰা, থেংক ইউ ফৰ দিছ কুৱেশ্যন। বিয়াখন পাতিলোঁ 2015 চনত জানুৱাৰী 30 তাৰিখে আছিল। মোটামুটি 6 বছৰ হৈ গ'ল। আমাৰ লাভ কাম এৰেঞ্জ দুইটাই আছিল। থেংক ইউ ফৰ আস্কিং দিছ কুৱেশ্যন। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহোঁ। নেক্সট কুৱেশ্যনটো সুধিছে দীপালীৰ ৰান্ধনীশালে। আপোনাৰ পৰা ইউটিউবৰ বিষয়ে বহুখিনি কথা জানিবলৈ পাইছোঁ আৰু উপকৃত হৈছোঁ। এই শিতানত আপুনি এই কথাটো জনাব নেকি যে প্ৰতিদিনে ছাবস্ক্ৰাইবাৰ কমাবৰা হৈ থকাৰ কাৰণটো কি? আচলতে এই কাম ছাবস্ক্ৰাইবাৰসকলে কৰে নে ইউটিউবৰ ফালৰ পৰা কৰে? জনালে কৃতজ্ঞ হ'ম। থেংক ইউ ফৰ আস্কিং দিছ কুৱেশ্যন। প্ৰতি 6 মাহৰ মূৰে মূৰে এইটো ইউটিউবৰ ফালৰ পৰা হৈ থাকে। মই ৰিচেণ্টলি ইউটিউবক মেইল কৰিছিলোঁ, টুইট কৰিছিলোঁ। তেওঁলোকে জনাইছে যে যিবিলাক ধৰক একাউণ্ট টাৰ্মিনেট হৈ গৈছে, আৰু যিবিলাক ক্ল'জ হৈ গৈছে, যিবিলাক ৰিমুভ হৈ গৈছে ইউটিউবৰ পৰা, সেইবিলাক আৰু যিবিলাক স্পেম হৈছে সেইবিলাক ৰিমুভ কৰি দিয়ে। একাউণ্টবোৰ স্পেম যিবিলাক ছাবস্ক্ৰাইবাৰ আছে সেইবিলাক ৰিমুভ কৰি দিয়ে, ইউটিউবৰ ফালৰ পৰা ৰিমুভ কৰি দিয়ে। এইটো আৰু 10-15 দিনমান চলিব, তাৰপিছত অট'মেটিক ঠিক হৈ যাব, চিন্তা কৰাৰ কোনো কাৰণ নাই। আৰু কেতিয়াবা ধৰক 2-এজন ছাবস্ক্ৰাইবাৰ কৰিব পাৰে, একো ডাঙৰ কথা নহয়।
গতিকে মই সকলোকে জনাওঁ যে সকলোৱে যাতে ইজনে সিজনৰ ফুল ভিডিঅ'টো চাইহে বন্ধু হয় সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব বুলি আশা ৰাখিলেও তেতিয়া মানে আন নহয় আৰু কেতিয়াও চাপ ফৰ চাপ নকৰিব থেংক ইউ ফৰ আস্কিং দিছ কুৱেশ্যন এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সট কুৱেশ্যনটো সুধিছে TKMN ভিডিঅ' আপোনাৰ চেনেল বিক্ৰী কৰিবনে আপোনাৰ চেনেলটি কিনিম থেংক ইউ ফৰ আস্কিং দিছ কুৱেশ্যন মই এতিয়ালৈ একো চিন্তা কৰা নাই চেনেলটো মানে জাষ্ট মই গ্ৰ' কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে মোৰ কোনো প্লেন নাই চেনেল বিক্ৰী কৰাৰ থেংক ইউ ফৰ আস্কিং দিছ কুৱেশ্যন এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সট কুৱেশ্যনটো সুধিছে জ্যোতিকা মিক্স ৱাইটিয়ে দাদা আপোনাৰ প্ৰশ্ন উত্তৰ শিতানলৈ স্বাগতম ভাল লাগিল নতুন পদক্ষেপটো দাদা যোৱা বছৰ লকডাউনত ঘৰত সম্পূৰ্ণ বন্দী হৈ হয়তো ইউটিউবৰ চিন্তা কৰিলে হয়নে জনাব নিশ্চয় হয় জ্যোতিকা আপোনাৰ প্ৰতিটো ভিডিঅ' চাওঁ আপোনাৰ পৰা জানিবলগীয়া বহু কথা আছে শিকিছোঁ সকলোকে আপুনি উৎসাহ দিছে ইমান ব্যস্ত যদিও সকলোৰে ভিডিঅ' চাই এক বছৰ সম্পূৰ্ণ হ'লে ৱাটচ টাইমবোৰ কিদৰে কমে ক'বচোন ইউটিউবত কিদৰে 1K পাবলৈ সক্ষম হ'ব জনাব আৰু আগবঢ়াই নিব বহুত ভাল লাগিল কুৱেশ্যনটো জ্যোতিকা মই ৱাটচ টাইমৰ ওপৰত কেইবাটাও ভিডিঅ' বনাইছোঁ আৰু 1K কেনেকৈ পাবলৈ সক্ষম হ'ব ইয়াৰ ওপৰতো মই কেইবাটাও টিপছ অলৰেডি মই আগৰ ভিডিঅ'বোৰত দিছোঁ মই এই ভিডিঅ'টোৰ লিংকটো ডেছক্ৰিপশ্যনত মই লিংকবোৰ দি দিম এবাৰ চাই ল'ব বুলি আশা ৰাখিলোঁ আৰু মই পিছলৈ যদি কিবা নতুন টিপছ পাওঁ মই আপোনালোকলৈ সকলোলৈ মই শ্বেয়াৰ কৰিম ভিডিঅ'বোৰ থেংক ইউ ফৰ আস্কিং দিছ কুৱেশ্যন এতিয়া মই নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সট কুৱেশ্যনটো সুধিছে চিম্পি ভ্লগ এণ্ড ৰেচিপিয়ে ভিডিঅ' চাই ভাল লাগে ধুনীয়াকৈ বুজাই দিয়ে দাদা আপোনাৰ ঘৰ ক'ত আৰু ফেমিলি জনাব মোৰ ঘৰ হৈছে গুৱাহাটীত আৰু মোৰ মিছেছৰ ঘৰ হৈছে বৰপেটা হাউলিত থেংক ইউ এতিয়া আমি লাষ্ট কুৱেশ্যনটোলৈ আহোঁ লাষ্ট কুৱেশ্যনটো সুধিছে মিষ্টাৰ সুমিত 69 ভাস্কৰ দাস ষ্টেটাছ টিউটৰিয়েল চেনেল মনিটাইজ হ'বনে প্লিজ ক'বাচোন থেংক ইউ ফৰ আস্কিং দিছ কুৱেশ্যন সুমিত হয় ষ্টেটাছ টিউটৰিয়েল চেনেলবোৰ মনিটাইজ হ'ব তুমি কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব বিচাৰা কেনেকুৱা মানে ভিডিঅ'টো আপলোড কৰাৰ পিছত মোক এবাৰ ইনফৰ্ম কৰিবা মই চেক কৰি তোমাক মনিটাইজ হ'বনে নাই মই জনাম থেংক ইউ ফৰ আস্কিং দিছ কুৱেশ্যন গতিকে ফ্ৰেণ্ডছ ভিডিঅ'টি চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট যোগেদি জনাব আৰু যদি কিবা কুৱেশ্যন কনচাৰ্ণ থাকে তেতিয়াহ'লে আটাইবোৰ প্ৰশ্ন মোক কমেণ্ট যোগেদি জনাব মই তাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ মই চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে যদি ভিডিঅ'টি চাই ভাল পালে সকলোৱে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'